ধোঁৱা বৰণীয়া মুখবোৰ নিশ্চয় দেখিছে চাগে। সিহঁতৰ স্থান ফুটপাথ, বাছ ষ্টেণ্ড। স্বাৰ্থপৰ পৃথিৱীত কাৰো সময় নাই সিহঁতৰ মুখলৈ চাবলৈ, সিহঁতক এবাৰ বুজিবলৈ। মাথো সকলো ব্যস্ত নিজৰ কৰ্ম। কিছুমান টকাৰ পিছত দৌৰিছে আৰু কিছুমান বিলাসী জীৱন উপভোগত। নিজৰ জীৱনক লৈ ব্যস্ত মাথো। শীতৰ আগমন ঘটি গ'ল। আপুনি আমেজ ল'লে চাগে শীতক, ময়ো ল'লো। কিন্তু এই দৰিদ্ৰ শিশুবোৰ, আপুনি দিব পাৰিবনে সিহঁতক আপোনাৰ সেই 1000 টকীয়া জেকেটটো? বেমাৰ হ'লে কি কৰে আপুনি? এই দৰিদ্ৰ শিশুবোৰৰ বেমাৰ হ'লে কোনে যতন কৰে সিহঁতক? আপুনি? বহুত ডাঙৰ প্ৰশ্ন কৰিছোঁ নহয়। বিয়া, বাৰ্থডে, গেট টুগেডাৰ পাতিছে। এদিন জানো অতিথিৰ পদ মাতি পাইছে সিহঁতক? মই কি পৰিৱেশ নষ্ট কৰাৰ কথা কৈছোঁ? নামাতিব এই দৰিদ্ৰ শিশুবোৰক, কেতিয়াও নামাতিব। আপোনাৰ শিশুটোৰ দৰে মন নাযায় জানো সিহঁতৰো পুতলাৰ লগত খেলিবলৈ? ভাবি চাইছেনে? বহুত ক'লো মই কি মহান নেকি? ময়ো আপোনাৰ দৰেই এজন। আমি একো কৰিব নালাগে সিহঁতৰ বাবে, মাথো আমি নিজৰ জীৱনটোৰ কথা ভাবিব লাগে। মদ, চিগাৰেট এইবোৰে আমাৰ সুন্দৰ জীৱনটো শেষ কৰিব নালাগে। কিয়নো আমি যিটো জীৱন জীয়াই আছোঁ, এই দৰিদ্ৰ শিশুবোৰৰ এইটোৱেই মাথো এটা সপোন যে আমাৰ দৰে এটা জীৱন সিহঁতিও পাওক, উপভোগ কৰক।